মানুহখিনিক চুতীয়া সম্প্ৰদায় লোকক বঙালী সম্প্ৰদায় হুপা হুপা বঙালী মানুহে তেওঁলোকক ভোট দিলে 90%তকৈ বেছি মানুহে ভোট দিলে আজি বঙালী মানুহসকল হাবাথুৰি খাইছে গুৱাহাটীলৈ গৈ এইটুকুৰ জেগা নাই মন্ত্ৰী হিচাপে তেওঁলোকৰ মনৰ আবেগ ক'বৰ কাৰণে ব্ৰহ্মপুত্ৰ বিলি হিমন্ত বিশ্ব শৰ্মা এজন ব্ৰহ্মপুত্ৰ বিলিৰ বঙালী হিন্দু মন্ত্ৰী লোৱা নাই ৰাইজ টি গাৰ্ডেন জনজাতি টি গাৰ্ডেনৰ মন্ত্ৰী আছিল পৱন সিং ঘাটোৱাৰ স্পীকাৰ আছিল পৃথিৱী মাঝি তুমি ৰাজনৈতিকভাৱে সেই মানুহখিনিক কি দিছা কেন্দ্ৰত এজন মন্ত্ৰী আছিল সেই মন্ত্ৰীজনকো তোমালোকে কাটি দিলা আমাৰ স্পীকাৰ আছিল পৃথিৱী মাঝি মুখ্যমন্ত্ৰী সভাপতি অধ্যক্ষ বুলি মাতিব লাগে বহুত কথা পাতিম ৰাইজ আপোনালোকৰ এইটো এটা আৰম্ভণি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাতে কয় আপোনালোকৰ CID আছে আপোনাৰ CID ৰে চাওক আজি আমাৰ BLO সকলৰ সভাত যিমান ভাবিছিলো তাতকৈ কিমান বেছি মানুহ আহিছে আজিৰ পৰা উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ উল্টা খৰ আৰম্ভ হ'ব ৰাইজ মই কলো যে সকলো জাতি জনগোষ্ঠীৰ কথা আৰু এটা কথা নকলো এইবাৰ ইলেকশ্যনত বিজেপিৰ যিবিলাক নিষ্ঠাবান বিজেপি কৰ্মী আছে যিসকলে কংগ্ৰেছক কেতিয়াও নিদিয়ে ভোট সেইসকলেও থিৰাং কৰিছে যে আমি হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে এইবাৰ কংগ্ৰেছৰ পক্ষত আমি ভোট দিম এইবাৰ চাই থাকক সেই বিজেপি সকলেও আমাক ভোট দিব সেইকাৰণে আমাৰ BLO সকল আপোনালোক আমাৰ মূল শক্তি ৰিপুণ বৰাই কোৱাৰ দৰে আমি ভোট চুৰ ৰখাব লাগিব এই ভোট চুৰ আমি ৰখাম গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এনেকৈ আৰু বহুত সভা কৰিম অসমত সকলো জাতি জনগোষ্ঠী মিলৰে শান্তিৰে সেই তৰুণ গগৈ দিনত সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া এটা আশা দেখিছিল সেই আশা পুনৰবাৰ আমি জাগ্ৰত কৰাৰ কথা দি মই সংক্ষেপে যি এটা কথা ক'লো তাৰ কাৰণে আপোনালোকে যদি কথাৰ পাগত কিবা ক'বলগীয়া কথা ক'লো দুকোটি মাৰ্জনা কৰিব বুলি আশা ৰাখি মই যিসকলৰ কষ্টত খুটা পুতা আৰম্ভ কৰা পেণ্ডেল সকলো আহি যেনেদৰে আহিছে মোৰ মণ্ডল কংগ্ৰেছ মোৰ ব্লক কংগ্ৰেছ মোৰ একে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ কৃতজ্ঞতা জনাই ৰাজা ব্ৰাৰকো প্ৰথমবাৰ ধন্যবাদ জনাই মোৰ বক্তৃতা ইমানতে শেষ কৰিছোঁ ধন্যবাদ।